KSA Simon Rong Parlapente DGCS US Atum Chelang Pen Pini Arni Kang Sampor Pai ke Thomra Mini Thongkap Apor District Press Club of Karbi Anglong Hekpen DPCKA Asahem Along DGCS US Kilik Apor Ateng Kalidat Apothak Perangke Amai Kepa Dipu Gop College Principal Nirab Kumar Sharma Ninghang Aling Keklem Tap Ajoini Sipini DGCS US Kilik Aron Kalili Kalanglang Kapincong Tap Puse Hamphanga Songatum Akoipi সম্পাদ বিল পাতিছে আৰু মূল উদ্দেশ্যটো হৈছে যে যোৱা 25 তাৰিখ জানুৱাৰী 2019 অফিচ অফ দ্য প্ৰিন্সিপাল ডিফু গভৰ্ণমেণ্ট কলেজ ফালৰ পৰা এটা নোটিছ দিছে আৰু নোটিছত দিয়াটো হৈছে দ্য হোল প্ৰচেছ ফৰ ইলেকশ্যন যেটো ডিফু গভ কলেজ ষ্টুডেণ্ট ইউনিয়ন ছ'চাইটিৰ কাৰণে এইটো যেটো ইলেকশ্যন 2018-19 ছেছনটো হোল প্ৰচেছটো জানুৱাৰী 28 আৰু ফেব্ৰুৱাৰী 6 ভিতৰতে খতম কৰিব আৰু ডেট অফ পোলিং will be on 6th of February 2019 ইয়াত আমি অপোজ কৰিছো কিয়নো এটা প্ৰিন্সিপাল ডিফু গভৰ্ণমেণ্ট কলেজে ক'লে যে as per লিংডো কমিশ্যন মতেহে ডিফু গভ কলেজ ষ্টুডেণ্ট ইউনিয়ন বডিটো ইলেকশ্যনটো হ'ব আমি যোৱা নৱেম্বৰ 11 2018 আমি তাত মেমৰেণ্ডাম দিছে জগত সিংটি ছাৰ কাৰণে কিয়নো লিংডো কমিশ্যনত লিখা আছে যে একাডেমিক সেশন ষ্টাৰ্ট হ'লে 4 to 8 weeks মাজতে that means by lately হলেও সেপ্টেম্বৰ লাষ্ট মাহতে তো ইলেকশ্যন হ'বই লাগিব কিন্তু আমি দেখিছো ইলেকশ্যনটো সেপ্টেম্বৰ মাহত নহল অক্টোবৰ মাহত নহল নৱেম্বৰ মাহত নহল ডিসেম্বৰ মাহত নহল জানুৱাৰী ইটা ফেব্ৰুৱাৰী মাহতে হ'ব এটো কিহৰ কাৰণে what is the reason behind for not holding the election as per the due date এটো প্ৰশ্ন আজি মই নিৰৱ কুমাৰ শৰ্মা প্ৰিন্সিপাল ডিফু কলেজ কাৰণে মোক দিব বিচাৰিছে আৰু মই ইয়াতে এটা কথা মই ইয়াত ওলাই দিব বিচাৰিছে যে এটা অল সেমিষ্টাৰ এক্সাম অল সেমিষ্টাৰ অল কোৰ্স এটো 30 জানুৱাৰী খতম হ'ব আৰু এটা CBCS চয়েস বেসড ক্ৰেডিট সিস্টেম বুলি কয় এটো CBCS সেমিষ্টাৰ 1 টু এটা ফেব্ৰুৱাৰী 7 পৰা ষ্টাৰ্ট হ'ব দেন উইদিন দিছ আৰু এতিয়াটো এটা ক্লাছে নহয় ডিফু গভৰ্ণমেণ্ট কলেজ এটা এক্সাম হৈ আছে গতিকে আমি ইয়াতে খুদিব বিচাৰিছো যদি ক্লাছে নহয় তো ষ্টুডেন্টস নহব যদি ষ্টুডেন্টস নহয় ষ্টুডেন্টসে কলেজত নাথাকে তেতিয়ালে ষ্টুডেন্টস বিলাকে নিজৰ ৰিপ্ৰেজেন্টেটিভ বডি কেনেকা ইলেক্ট কৰিব ষ্টুডেন্টস থাকিব লাগিব ইলেকশ্যন কন্টেষ্ট কৰিবলৈ আৰু ভোট দিবলৈ ষ্টুডেন্টস লাগিবই এটো কাৰণে মই প্ৰশ্নটো বিচাৰিছো কিয়নো ইমান দেৰি কৰিছে নিৰৱ কুমাৰ শৰ্মা আৰু মই ইয়াতে এটা কথা ডিফু গভ কলেজৰ প্ৰিন্সিপাল কাৰণে এটা এনকোয়াৰি চলি আছে as per লিংডো কমিশ্যনৰ হি ইলেকশ্যন অন টাইম টু কৰা নাই that also without any reason গতিকে ইটো ভয় খোৱাৰ কাৰণে হে নিৰৱ কুমাৰ শৰ্মা এটা ইলেকশ্যন পাতিছে নেকি যদি এনেকা হয় তেতিয়াহ'লে হি ইজ এ ভেৰি থাৰ্ড ক্লাছ প্ৰিন্সিপাল হয় আৰু ষ্টুডেণ্টছৰ ফিউচাৰ কাৰণে যি চিন্তা নকৰা প্ৰিন্সিপাল হয় আৰু হি অতি শীঘ্ৰে নিজৰ প্ৰিন্সিপাল এটো পোষ্টটো ৰিজাইন কৰিব লাগিব বুলি মই আপোনাক চেনেলত কৈ দিব বিচাৰিছো আৰু মই ৰিকুৱেষ্ট কৰিছো কম্পিটেন্ট অথৰিটি আমাৰ কাৰ্ডিনেল অথৰিটি কাউন্সিল ইনক্লুডিং CM তুগাম ৰহাং তেওঁলোকে নিজৰ কাৰ্বি আংলঙৰ এটাহে কলেজ আছে গভৰ্ণমেণ্ট কলেজ এটা চিন্তা কৰিব লাগিব ষ্টুডেন্টছৰ ফিউচাৰ কাৰণে চিন্তা কৰিব লাগিব আৰু যি ইনকোয়াৰি বহাইছে নিৰৱ কুমাৰ শৰ্মা এগেইনষ্ট এটো অতি সোনকালে এটো ৰিপৰ্টটো ওলাই পেলাই নিৰৱ কুমাৰ শৰ্মা কালে আজ পাৰো তাক পানিশমেন্ট দি ইয়াত ডিফু গভ কলেজৰ পৰা অতৰাই দিব লাগে বুলি আপোনাৰ চেনেল মনোবত মই কৈ দিম Khiruni Police Station Kaparlo 7 nong Kopili constituency angka Jengkha Warmalom Rongpia Rongpen Ramthipia Rong Along Arkoni Phai Ingkora Drok Aju por Phai Sirkep Apor Malom Pen Nam Angnak Katangnak Ajoini Donia Hem Freedom Lab Ipola nali hem ke ajo nituma hem nar jon phowang man ejona bangke ke tuar dam lo tuar dam mat la so phi mane hala jon phili ka ko phi wang thulo wang thomat ejona bangke la pu pa hemana thu mane phi dak lo apen ke ko hala phule phuko apen hiar anta guttei pa mane nepang hopine no sok sang ke ente sok ke mane sok ka we hala sang kidobon adhamun an ba ke kido labang tane chopi de lo apen kopi si mane sarkar pen mane
upini hahai nipi mapu tan Arni nangate bok bom si pinenga ningkan apartment ke bangji thangthanga chiklo ni phai krep hopen ni phai krisir kep an ingdeng plik kebra pho karbi risunim so rongaje mate karbi youth festival katalon jia phan pini karbi people he tarang solong chisik chedang pondonglo Likebra phong deng Karbi Risonis Morong aje Karbi Jutang Asong made Karbi Cultural Society jok pin katalon ponji non ke bangji di phai krep pop in krisir kep an katalon ponji phan non an tirikam mamaya hin pen kisi kedang pinang anak kecil no son sini lipai damlo pen peneng Likebra phong deng Karbi Risonim Sorong aje karjo katalon pon lake isi Karbi Jutang pur kimo along isi ang deng asong seman ponji athe bangke Karbi Jutang hem tunpi mate Karbi People's School peneng aning kani ko po joglo lasela Karbi Risonim Sorong aje karjo katalon pen pacera ponsi Karbi People's School mate Jutang hem tunpi Ruptalin asengkan karjo katalon ponji phanta nilitum Karbi Jutang asong himpen kisi kidang pon bombo la penon an ka kisi ka chedang pon abang ke pinang anak ke chuno son sido penning the Karbi Anglong Autonomous Council pen chenglok Karbi Anglong arlo ke doan servicemen matang te gorenga barsai ke klema tum akerap long pon regi la penalang litum nang kerap dung jepan ka kisi pindo anpar tame pinang an cuki cukam mate businessman atuma hin besami le masuk kerap long ponji tasinili ning kit he teng pen bolo tangte peneng la kebra phong deng Karbi Risonim Sorong aje la pen Karbi People's School Silver Jubilee mate Ruptalin ka chukatalon pon ing samjin pen klar etten chun ponji pu nili ning chit he parpik Tode sang selo ke klam ke dam mamudoan lapanan ningkan wang ason ke jor ke lan hai hui sidame la so kulara pan non from the people bomlo kasi komane atum jongsi kulat ki bidun minghang kulo tangte la kulat asan chomalong dampen alang litum forma bangke en pon longji lasi kado kabe Karbi arar bhanil gati mingri gela helo nilitum Jutang asong hin ben kaburi pon chorle rong aje ke kichun ponji kali lasi Karbi Anglong puchot kali Karbi Puan anutin sitame labang sorong aje klar ben ke pachun ponji pan bidi sore pen chenglok jakong horang kado ko be nang cerap nang citu dun je pan nilisong Bini di pualong kido CPI mel asai hem along All Indian Student Association ti hekpen aisa klembang amai kan bangsa mai long KSA amai pu Simeon rong harpen chenglo SYC SYJ RYA klembang atung sitame chitong dun ti anparta CPI mel HPC Hills Party Committee chunbang Ruby Kumar Phangchu aisa mai pu jirsong tisu lapente KYA pen bimol terang SYJ pen Roki tok biatung chitong dun ti bangso mai kang hinang kok lake non ke bangji thangthanga chikloni phai troxi arni Delhi rong supia long Young Indian National Coordination amai kang ni damji aphanpura pini Delhi pen nanga chitong dun Sangdip Saurabh diphalong an nang humre Young India National Coordination Committee ala dakke nitum kitopik asong ang bongpen All India Long Students and Youth Social Organizations tumang bongpen KSA da isi asong ada cerap dulu lapan asong ki padulang ko kalama bangkela hello je Narendra Modi Prime Minister dang mandat pen ada youth sa tuman ke cha je 2 crores ose yearly la so sakuri bi je lam ning je lapan ke educationally ka paching through je phana lam ning je te bol sa menon eklong 2014 menon 2019 na bangke students tumhan ke party pride ada reservation of han kan than chenglo sakuri ke pe jalo ko itu non example that the government ko sa longke
non tadak students atum democracy ke tijok sons do pini arnian se medak students representative body pan election podu da pe chenglok sonsuri kar bianglong along ayil tuma kisu no kotha bitum labangso forum along bitum member don peretum bitum share don po la penetum songra petsi labangso mudia government pan India pen ke pa bede che pase to poli kon ko sa to किस प्रोग्राम के लिए आप लोग आए हैं? ये आयशा आरवाईए और बाकी अलग अलग संगठन का यहाँ पे केस है, बाकी संगठनों का यहाँ पे एक कन्वेंशन हो रहा है, बैठक हो रही है और इसमें बेसिकली 7 फरवरी को दिल्ली में ऑल इंडिया नेशनल कोऑर्डिनेशन कमेटी की तरफ से, जिसमें आयशा आरवाईए और बाकी देश के 70 से ज़्यादा संगठन जुड़े हुए हैं, उन लोगों की तरफ से दिल्ली में लाल किला से संसद मार्ग तक एक यंग इंडिया अधिकार मार्च हो रहा है, क्योंकि देख रहे हैं कि लोकसभा का चुनाव आने जा रहा है और मोदी सरकार ने देश के युवाओं के साथ, देश के छात्रों के साथ जैसे गद्दारी की, उनसे एम्प्लॉयमेंट छीन लिया गया, एम्प्लॉयमेंट के सारे अवसर बंद कर दिए गए और एजुकेशनल इंस्टीट्यूशन पे हमला है, शिक्षा में फंड कटौती है, सीट कट है, रिजर्वेशन कटौती है। तो इन सारे हमलों को जोड़ते हुए आज के दौर में जो छात्र नौजवान हैं, उनकी ये रिस्पॉन्सिबिलिटी बनती है कि चुनाव से पहले सरकार की सच्चाई को जनता के सामने लाए और इसी क्रम में हम लोग देश के सारे ही जगह पे आयशा, इनॉस और बाकी संगठन जो हैं, स्टूडेंट यूनियन, जो मूवमेंट्स थे मोदी सरकार के दौरान, वो सब एक बैनर के तहत इकट्ठा हुए हैं और 7 तारीख को मोदी सरकार के विरोध में दिल्ली में एक मार्च करेंगे। News Desk Report, News 24 Karbi Anglong. Arkoi ni phaing kora trok arni Republic Day arni ka pangjar alama pini langthat amang LP School along nonpuan ta lama pasun selang. Rongkhang Education Block angkang arlo kedo langthat amang LP School along Republic Day katalon dun ahud det pialama kangtho. Labangso lama arkoi ni phaing kora trok arni ada porpha trok sipen si lama pangjarlo. Lapen arni kang sama por 5 an aporsi lama pasun nangji arondo sita langthar amang LP School alongke ingkora troksi arkoi arni anta bangso det pialama pangjar pon bomlang labangso school along keningkan bangta lapusona saisi keklem la pente labangso school along thanbang sim tiso kai kita kang prang pensi toklang ke thandam tinti la pente arkoi ni phaing kora trok arnita kang prang pensi det pialama inthur pon kusi langtharamang araratu pachini